গুড মৰ্নিং আপোনালোকে চাই আছে হাবিয়া ব্লগছ আৰু আজি আমি দৰংগিৰি গণেশ মন্দিৰত যাম আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আজি মোৰ লগত আছে এইফালে আছে ৰূপ আৰু মই যাম এতিয়া আমি গৈ থাকোঁ আপোনালোকে চাই থাকক আমাৰ এই যাত্ৰা আপোনালোকে দেখিলে আমি দৰংগিৰি লেফ্ট সাইড সোমালোঁ আপোনালোকক দেখুৱাইছোঁ এতিয়া আমি এইফালে গৈ আছোঁ এইফালে আছে মন্দিৰ ইয়াৰ পৰা দেখা পায় বহুত ওপৰত আছে ৰূপ বহুত দিনৰ মূৰত আহিলোঁ আমি কেতিয়া আহিছিলোঁ মোৰ তেতিয়া মানে প্ৰথম ৰাইড আছিল চাইক্লিং হা 2019 আছিল 2019 আছিল মোৰ আপোনালোকে স্ক্ৰীণত দেখা পাব ফটো তো আমি 7জনমান আহিছিলোঁ নেকি না আমি 7জনমান আহিছিলোঁ আৰু চাইক্লিং কৰিছিলোঁ মোৰ জীৱনৰ প্ৰথম এইটো মানে কি চাইকেল ৰাইড আছিল আমি এতিয়া ওপৰত উঠিম এইফালে আছে মুখ হেৰি ক'ত ৰূপ যাচোন জখাম এয়া ৰূপে মোবাইলখন মানে আক্ৰমণ কৰিবৰ কাৰণে সাজু হৈ আছে এতিয়া একশ্যন ৰূপ এইটো ল এইটো ল বিয়া বাৰু ইথা নকৰ नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो हे शिवाय शंकर नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वर नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभो हे शिवाय शंकर नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे আমাৰ জেঠা আছে পূজাৰী জেঠা আৰু জেঠা দৰংগিৰি এইখিনি কি জেগা বুলি কয় তাৰাপাৰা বুলি কয় তাৰাপাৰা ইয়াৰ নাম হ'ল গণেশ মন্দিৰ বা গণেশ পাহাৰ বুলি ক'লেও হয় তাৰমানে ইয়াতে বহু আগৰ পৰাই পূজা হৈ আছিল তাৰপিছত ঘৰ নোহালি ক'ত পূজা কৰে গতিকে সেইকাৰণে লটাৰী খেলা কৰি মানে এইটো ঘৰ বনাই দিল লটাৰী খেলা কমিটিয়ে এই গণেশ মন্দিৰ নামত মানে এই লটাৰী খেলা পাতিছিল এই লটাৰী খেলাৰ দ্বাৰাই মানে এইটো মন্দিৰ পাতা হৈছিল আগৰে পৰা কৰি আছিল কিন্তু 2014 চনত এই মন্দিৰটো লোৱা হৈছে এই মূৰ্তিটো অষ্টধাতুৰে বনানো 180 কেজি ওজন আছে ৰাজস্থানৰ পৰা অনা হৈছে ৰাজস্থানৰ পৰা আনি গুৱাহাটীত আনিছে গুৱাহাটীৰ পৰা এই দৰংগিৰিত অনা হৈছে বহুত মানুহ আহে বহুত মানুহ আহে ইয়াতে দুৰ্গা পূজাও হৈছিল এইবাৰ ইয়াতে বহুত মানুহ আহে এই যে মাঘী পূৰ্ণিমাহত একটা পূজা হয় আৰু ভাদৰ মাছৰ এই যে গণেশ চতুৰ্থীত এটা পূজা হয়
এতিয়া যদি কোনোবাই যদি আহিব বিচাৰে এই মন্দিৰত গণেশ মন্দিৰত তো আপোনাক নিশ্চয় পাব মোক পাব মই সদায় দিন ৰাত মই ইয়াতে ৰাতিও থাকে ৰাতিও থাকোঁ দিনতো থাকোঁ আৰু জেঠাই ক'লে কি মানে ৰাতি ইয়াতে থাকে পূজা যদি কৰিব বিচাৰে ইয়াতে গণেশ মন্দিৰত আহিব আপোনালোকক ৰাস্তাটো দেখুৱাইছোঁ ভিডিঅ'ত অলৰেডি গতিকে আপোনালোকে আহিব এইটো হ'ল আমাৰ পুলি আৰু ফুলটো এনেকৈ ফুলে এইটো ফুল দেখাই দিছোঁ আপোনালোকক দিয়া লাগিলে আহিব আমাৰ ঘৰত নেকি আমাৰ ঘৰত যাব নালাগে মন্দিৰতে আহিলে হ'ল নেকি কি আৰু ফুল না মিছন জেঠা আহিছোঁ আৰু আহিম জেঠাক বহুত বহুত ধন্যবাদ আমাক ফুলৰ পুলি ঘৰত নিব দিলে মজা আমি গণেশ মন্দিৰৰ পৰা ওলালোঁ ওপৰৰ পৰা নামি আহিলোঁ এতিয়া আমি এইফালে ৰাইট চাইডৰ ৰাস্তাটোত আশ্ৰম আছে বোলে ৰূপে গৈছে তো আশ্ৰমলৈকে যাম এতিয়া আমি আশ্ৰমৰ দিশে না বহুত ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ এইটো নেকি আমি ৰাইট চাইডৰ ৰাস্তাটো আহিলোঁ এতিয়া একদম ওচৰতে কিমান মিটাৰ হ'ব 50 মিটাৰমান হ'ব 30 মিটাৰমান হ'ব 10 মিটাৰ আশ্ৰমত মই কেতিয়াও সোমাই পোৱা নাই তোক মই পাইছোঁ মই পাইছোঁ আগতে তুমি পাইছা সেইকাৰণে লৈ আনিলোঁ মই ভাবা নাছিলোঁ আচলতে গণেশ মন্দিৰ অকল ভাবছিলোঁ গণেশ মন্দিৰ আহিম বুলি ভাবছিলোঁ আৰু কিন্তু এই সিফালে সিটো ৰাস্তাৰে শ্বিলঙত যাব পাৰে আপোনালোকক দেখাই আছোঁ এতিয়া এই নহয় এইটো একদম এইটো হয় নাই দেখাইছোঁ এতিয়া আহি যদি গণেশ মন্দিৰ নাযাওঁ তাকেই তো চৰংগী যদি আহে গণেশ মন্দিৰ আৰু আশ্ৰম য়েছ গণেশ মন্দিৰৰ ওচৰতে লগালগি আশ্ৰমখন আছে আৰু এতিয়া আশ্ৰমত গৈ আছোঁ আমি খালি মানটা বাকি যাবা অকলে আছে এতিয়া বিশ্বসের হলে এখানে থাকা অকলে সংসার ত্যাগ কৰি ইয়াতে 20 বছৰ আছে বৰ্তমান 20 বছৰ পাৰ হ'ল এই ছেপ্টেম্বৰৰ পৰা এই অক্টোবৰৰ পৰা 21 বছৰৰ প্ৰথম মাৰ্গী আচ্ছা কোকৰাঝাৰৰ আমাৰ কালীচৰণে তাৰ পৰা আনিছে তেওঁ দীক্ষা হৈ তাৰ পৰা আনিল তেওঁ গুৰু হৈ আহিল আহি আমাক কোকৰাঝাৰত দীক্ষা দিছে কোকৰাঝাৰৰ পৰা ইফালে লাহে লাহে আহি আছে আৰু এইটো কি কয় ধৰ্মটোৰ নামটো ব্ৰহ্ম ধৰ্ম ব্ৰহ্ম দেৱ দেৱতা আমাৰ হিন্দু ধৰ্মৰ মতে 33 কোটি দেৱ দেৱতা আছে বুলি 33 কোটি তেওঁ পূজা কৰিলে 33 কোটি দেৱ দেৱতা পূজা কৰা হয় বাকী থাকে ক'ত এইটো এইটোত থাকে চকুৰ যে অপাৰেশ্যন কৰা বুলি কয় ডক্টৰখানাত মই আৰু কিমানত কৰিব এটা আছে 5,000 এটা 10,000 এটা হ'ল 15,000 এটা হ'ল 20,000 আপুনি ক'ত কৰে কৰক ভাবিলোঁ ইমান কমত হ'লেতো কাম কম হ'ব তাৰমানে মই 10,000 কৰিম আৰু কি কষ্ট কৰি মই 10,000 জমা কৰিছোঁ পূজা চূজা অমুক তমুক কৰি তাৰপাছত হ'ব বঢ়িয়া চাফা একেবাৰে এনেকুৱাই চাফা আগৰ চকু মই ঘূৰাই পালোঁ বাকী এইটো যে লগাইছে কপালত এইটো কি বস্তু এটা এইটো বিভূতি কয় বিভূতি মানে আপুনি লগাইছে নহয় মন্দিৰত গৈছিলোঁ গণেশ মন্দিৰত গৈছিলোঁ তেওঁলোকে কিবা আবিৰ থাবি ৰং লগাই দিয়ে আমাৰতো এইটো নহয় পূজা কৰাৰ পিছত অৱশিষ্ট যিটো প্ৰসাদ পুৰা যাব সেই পুৰা যোৱা প্ৰসাদ গুড়া কৰি তাকহে লগায় বিভূতি মানে শক্তি আৰু সেইটো পিন্ধিলে দেহ ভূত নাপায় আনকি কোনোবাই যদি কুমূত্ৰ থুমূত্ৰ কৰে সিও নহ'ব সিও কামত নিদিব কাৰণ 33 কোটি দেৱতাৰ নাম আছে তাতে সেইকাৰণে আৰু যে সেই দেৱ দেৱতাটো লাগেই নাপায় মইতো শ্মশান ধৰে এইটোৱে একো কথা নাই মৰাৰ লগতে বাচাও আছো মৰাটো মৰি আছে বাচাটো বাচি আছো এনেকুৱা বাকী কি বনালে আজি খাদ্য এতিয়া
এতিয়া এই দৌৰা-দৌৰি আলু এইকেইদিন খোৱা অলপ অসুবিধা হৈ আছে তো পূজা কৰি আছোঁ। পেপাৰ কিছু নাই, দোকান আমাৰ ইয়াতে কিছু নাই। পূজা বুলি ক'লে আজিকালি ব্যৱসায় নে? পূজা কৰিলে ব্যৱসায় পূজা বুলি ক'লে আমাৰ ইয়াতে ব্যৱসায় নাই। কাৰোবাৰ দোকান দিব আহিছে আহিছোঁ, খাজানা মাজানা এইগাল লগত নাই আমাৰ। ইমান ডাঙৰ দোকান দিয়ক, সৰু দোকান দিয়ক, খাজানা দিব নালাগে। আৰু খাব লোৱা আমাৰ এতিয়া ফ্ৰী। আপুনি যিমানেই মানুহ আহক, বাহিৰৰ মানুহ আহক, কৈ দিয়াবতো ভালে। আমাৰ সদায় এইটো থাকে আৰু একদম খোলা ফ্ৰী। তাৰমানে পইচা টকা একো দিব নালাগে। পেট ভৰাই খাওক, বাছ গুচি যাওক। এনেকুৱা নিয়ম। মাঘে পূৰ্ণিমাত আহিব পাৰিব। মাঘে পূৰ্ণিমা চেষ্টা কৰিম। এতিয়া আমাৰ হেৰি ফাগুন মাহৰ 3 তাৰিখত বেছি জোনৰ তিথিৰ লগত সম্পৰ্কটো জোনৰ লগত ফাগুন। A few moments later. আমি দৰংগুৰিৰ পৰা আহি পালোঁ আৰু য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তালৈকে আহি পালোঁ। এইফালে আছে ৰূপ, আমাৰ মৰমৰ অতি ৰূপ। আৰু আজি দিনটো ভালে লাগিল, বহুত দিনৰ মূৰত লগ পালোঁ ৰূপক। আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে আৰু আমি দৰংগিৰিৰ আশ্ৰমখন আৰু গণেশ মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ না ৰূপ? আৰু বহুত দিনৰ মূৰত ৰূপক লগ পালোঁ, ভাল লাগিল বহুত আজি। আৰু ৰূপ কিবা আৰু ভিডিঅ'টোক লৈ যদি কিবা ছাজেশ্যনছ আছে কমেণ্ট ছেকশ্যনত জনাব। আমি গোটেই গ্ৰুপটো ওলোৱাৰ চেষ্টা কৰিম। এতিয়া ছেকেণ্ড ৰাইড এটা ওলোৱা হ'ব। গ্ৰুপটো বহুত দিন হ'ল ওলাব পৰা নাই। আৰু কমেণ্টত জনাব কি আমি ইম্প্ৰুভ কৰিব পাৰোঁ। গতিকে আজিলৈ বাই বাই।